हेलो फ्रेंड्स आज मैं आसो नालंदा पब्लिक स्कूल और आज नालंदा पब्लिक स्कूलर फाउंडेशन डे आज ये नालंदा पब्लिक स्कूलते खूब सीमित परिसर एक बर्णाढ्य कार्यसूची हाथत लो अलग पिछते ये कार्यसूची आरम्भ हम। আজিৰ এই অনুষ্ঠানৰ আমাৰ যিসকল পাৰ্টিচিপেণ্ট আছে গোটেইখিনি আহি পালে আমাৰ এটা সাংস্কৃতিক অনুষ্ঠানে আজি ইয়াত আয়োজন কৰা হৈছে আৰু তাতে যিখিনি পাৰ্টিচিপেণ্ট আছে তেওঁলোক আহি পালে। আজি আমাৰ এই নালন্দা পাব্লিক স্কুলৰ যি ফাউণ্ডেশ্যন ডে আমাৰ বৰ্ণাঢ্য হাতত লোৱা হৈছে কিছুমান পিছতে আমি আৰম্ভ কৰিম। আমি আজি আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰম্ভ কৰিবলৈ লৈছোঁ। আজি পতাকা উত্তোলন কৰিব আমি আমন্ত্ৰণ কৰি অনা বৰভাগ কলেজৰ প্ৰবক্তা ডক্টৰ ধনেশ্বৰ বৈশ্য ছাৰ। Honorable Principal Sir, Vice Principal Sir, Secretary Sir, myself Andrea Nisha and President Bharadwaj, welcome you all. I request Hiramani ma'am to offer our mouthpiece glimpse and a pen. Our friend Tanvi to offer him with a bouquet. আমার শ্রদ্ধার প্রিন্সিপাল স্যার জিতেন্দ্র কুমার জৈন এখন ফুলা গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সন্মানীয় সংগীতা মিছে। ভাইস প্রিন্সিপাল স্যারক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মাৰ্জনা মিছেল। Look out! Moi
কি আনিব লাগে এ ব হ'ব দে জনমুৰি আই মানে কি জানো যদি ক জনসাধাৰণে মুড়ি বেছি বেছি যে আয় কৰে তাকে জনমুৰি আই বোলে আৰু দেশৰ মমৰ সমান তেজ কত নাই 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 লগত এটা বটল হলে মকা লাগি যায় নাই 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 পাব্লিকৰ টকাৰে ল'ৰা ছোৱালীক বিদেশত পঢ়ায় कहना है जो एक लड़की को देखा तो ऐसा लगा एक लड़की को देखा तो ऐसा लगा मेरे सुने आए चली सारी गलियां नाले तेरे दूर चले आए सम्मानीय उपाध्यक्ष महोदय परिचालना समितिर सम्मानीय सम्पादक समन्विते परिचालना समितिर सदस्यসকল তেওঁলোকে আগস্থান পায় গতিকে সাধাৰণ মানে ভাবিবলৈ আৰম্ভ কৰে যে ধনী নহ'লে সমাজত আমাৰ গুৰুত্ব নাথাকিব তোমাৰ নামটো মোৰ নাম প্ৰয়াসপ্ৰতিম ভৰদ্বাজ নমস্কাৰ মোৰ নাম আনিশা আনিতাৰা আনিশা আজি এওঁলোকে আমাৰ নালন্দা পাব্লিক স্কুলৰ প্ৰগ্ৰেমটো এংকৰিং কৰিছে অসমীয়া সংস্কৃতিৰ বৰপীৰাটো দাঙি লৈ আহিছোঁ এই বৰপীৰাটো লুকুৱাই আনিছোঁ আমাৰ বিদ্যালয়ৰ শিক্ষক ৰঞ্জিত হালৈদেৱে যোগতাই তোলা সংগীতালক্ষ্য আৰু আমাৰ এই সংগীতালক্ষ্যখনত কণ্ঠ নিগৰাইছে আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে আৰু আমাক সহযোগ কৰিছে নৃত্য গীতেৰে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আছে মোৰ এখন কৰি
এতিয়া আছে এখন গ্ৰন্থ উন্মোচন আমাৰ নালন্দা পাব্লিক স্কুলৰ শিক্ষক কমল শৰ্মা ছাৰৰ এখন গ্ৰন্থ ইয়াতে উন্মোচন হ'ব আজি আৰু আমি এতিয়া অনুষ্ঠানটো শেষ পৰ্যায়ে গৈছোঁ এতিয়া আমি সেই গ্ৰন্থ আমি উন্মোচন কৰিম কবিতায় অন্য ধৰণে মাত্ৰা প্ৰদান কৰে অন্য দিশ উন্মোচন কৰে উপন্যাসত কমল শৰ্মাই খুব ধুনীয়াকৈ তেখেতৰ নিজৰ অভিজ্ঞতা পূৰ্বৰ অভিজ্ঞতা সেই গোটেই কথা তেখেতে উপন্যাসৰ জৰিয়তে আলোচনা কৰিছে Tartha Mahanta and Devorsi Das with 97.4%. 18 students, another 18 students, they have got 90+%. Score closer to that marks. তেখেত আমাৰ চালৈ ছাৰ তেখেত জ্যোতি শৰ্মা ছাৰ আমাৰ আজি অনুষ্ঠানটো উদ্যোক্তাসকল নালন্দা পাব্লিক স্কুলৰ ফাউণ্ডেশ্যন ডে সকলোখিনি প্ৰায় মিলিয়ে গৈছে গতিকে এই বছৰটো যি গ'ল অহা বছৰটো যাতে আমাৰ সকলো অসমবাসী ৰাজ্যৰে ভাল হয় কামনা কৰিম বিগত বৰ্ষৰ আমি দুখ পাহৰি নতুন বৰ্ষটো যাতে আমি সুন্দৰভাৱে এক্সিলেণ্ট উদযাপন কৰিব পাৰোঁ পালনে নহয় যাতে উদযাপন কৰিব তাৰ আমি প্ৰচেষ্টা ল'বলৈ আৰু সকলোকে আমি শুভেচ্ছা জনাইছোঁ সকলোৱে কুশলে থাকক সকলোৰে মংগল ধন্যবাদ